ইমান দেৰি কৰিছা মোৰ মানে ঘৰপাতে খিচি লৈ আহিছে। ৱেলকাম মাই চেনেল। আজি ভাবিছোঁ ব্লগটো আৰম্ভ কৰোঁ আৰু এতিয়া বাজিলে প্ৰায় 6:30, গতিকে ভাবিছোঁ ব্লগটো আপোনালোকক দেখুৱাওঁ। আৰু আজি একেবাৰে মেখেলা চাদৰ যে পিন্ধি ল'লোঁ, কাৰণ বুলি যে আজি মেখেলা চাদৰটো পিন্ধিলোঁ আৰু ভাল লাগে। এনেকুৱা মানে কিবা অকেশ্যন হ'লেহে পিন্ধা হয়, এনেকৈতো ক'তো পিন্ধা হয়, পিন্ধা নহয়ে। কিন্তু ঘৰতে এনেকৈ মেখেলা চাদৰটো পিন্ধি খুব ভাল লাগে। বহুত দিনৰ পিছত মেখেলা চাদৰটো পিন্ধিছোঁ আৰু মানে মোৰ মিষ্টাৰো ভাল পায় মেখেলা চাদৰ পিন্ধিলে, এনেকুৱা আৰু। ত' আজি পিন্ধিলোঁ, ভাল লাগিছেনে ক'ব হা। আৰু ভাল লাগে কেতিয়াবা এনেকৈ মেখেলা চাদৰ পিন্ধিলে যে বহুত ভাল লাগে। নামঘৰত আৰু এওঁ গ'ল নামঘৰলৈ। আজি ঘৰটো একেবাৰে ঠাণ্ডা লাগিছে, মানে একদম নাথাকিলে ইমান বেয়া লাগে নহয়। দিনটো মানে ঘৰত তাই উৎপাত কৰি থাকে যে ইফালে সিফালে। আৰু মই ভাবিছোঁ আজি অকণমান থুলমূলকৈ জন্মাষ্টমী বুলি কিবা এটা বনাব লৈছোঁ। সেইখিনি চাকি দিলোঁ, এতিয়া ভাবিছোঁ পায়সখিনি বনাই লওঁ আৰু আপোনালোকেও দেখাওঁ পায়স কেনেকৈ বনাইছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। গাখীৰখিনি শুকাই গৈছে, এইখিনি প্ৰায় সিজিছেগৈ আৰু অলপ সময় মই শিকাই থাকিম। অলপ কেনেকৈ কৰি দিম, অলপ ভাঙি দিম। নালাগে, কাৰণ যেতিয়া মানে কি হয় যে শুকাই গ'লে পায়সখিনি খাবলৈ ভাতৰ নিচিনা লাগে যে, সেইকাৰণে অকণমান মানে ঢিলা ঢিলা হৈ থাকিলে খাবলৈ ভাল লাগে। আগৰ ভিডিঅ'ত অলৰেডি মই দিছিলোঁ বাৰু, তথাপিও আজি জন্মাষ্টমী বুলি আজি আকৌ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাৰপিছত ভাত নিচিনা হৈ থাকে যে, সেইকাৰণে এইখিনি অকণমান ভাঙি যাব লাগে, তেতিয়া ভাঙি গ'লেহে খাই ভাল লাগে। এইখিনি একেবাৰে গেছটো কমাই দিম মই এতিয়া। আজিকালি বহুত চালু হৈ গৈছে তাই মানে কাজু খাই আছে। ইয়াত উঠি থাকিব লাগে, ইয়াত উঠি থাকিলে তাইক মানে বহুত ভাল লাগে। আৰু তাইক লৈ লৈ মানে কিমান কাম কৰিম বাৰু, তাইক মানে কোচত লৈ লৈ কাম কৰিব লাগে। এতিয়া মানে কিয় পিঞ্জিয়াই নাথাকে, বেটীৰ লগত ইমান ধুনীয়া কথা পাতে নহয়। খালি দুটা শব্দ ক'ব জানে, কিউ বুজিছাচোন, কিউ সেই বুলিয়ে কয়। হাই কৈ দিয়া, হাই। আপোনালোকৰ লগত ভাবিছোঁ অলপ কথা পাতোঁ। পায়স চায়স বনাই ৰেডি হৈ গ'লোঁ। আজি ভাবিছোঁ অলপ কথা পাতোঁ, কথা পতা বহুত দিন হোৱাই নাই। আৰু মোৰ চুলিখিনি টানি নিদিবি আকৌ দেই। ভাবিছোঁ আজি মানে কি হৈছে, ঘৰত বেটী নাই যে, ঘৰত বহুত আমনি লাগিছে, ইমান ঠাণ্ডা লাগিছে ঘৰটো। তাই থাকিলে ঘৰটো একদম চিঞৰ বাখৰ হৈ থাকে, খুব ভাল লাগে। তাই নাই, এতিয়া নামঘৰত আছে, সেইকাৰণে ভালেই লগা নাই। সকলোৱে ভিডিঅ'বিলাক চাবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৱে ভিডিঅ' চাম। এইকেইদিন অলপ বেটী এক্সাম থকাৰ কাৰণে বহুতৰে ভিডিঅ' চাব পৰা নাই, কিন্তু মই ভিডিঅ' চিয়'ৰ চাম। গতিকে আপোনালোকে বেয়া নাপাব যে মই ভিডিঅ' নাই চোৱা বুলি নাভাবিব। আৰু সকলোৱে যে ইমান ধুনীয়াকৈ কমেণ্ট কৰে নহয়, মোৰ বহুত ভাল লাগে। আপোনালোকৰ এটা এটা কমেণ্ট মানে এটা ভিডিঅ' বনোৱাৰ বহুত মানে হেঁপাহ যে ইছৰাম ভিডিঅ'টো ইমান ধুনীয়াকৈ কমেণ্ট বাজিলে। আৰু আমাৰ বেটী আহিলে, কি কৰিছা? মই ৰৈ আছোঁ অথনিৰ পৰা, ছোৱালীজনী আহিব আহিব কৈছিলোঁ। তুমি মনত পৰিছে মোৰ, তোমাৰ মোলৈ মনত পোৱা নাছিলে নেকি? কি আনিলা? মই যে অথনিৰ পৰা ইমান ৰৈ আছোঁ, মোৰ ছোৱালীজনী নাই আহা। মই বেমাৰ হৈ যাব ন, মই তোমালৈ ৰৈ আছোঁ অথনিৰ পৰা। মই ভিডিঅ' বনাই আছোঁ নহয়। মোৰ কাৰণে কি আনিলা? খিচিৰি এতিয়া বোলে তোমালৈ মই পায়স বনাইছিলোঁ, মই খোৱাই নাই একো। এতিয়া কেইটা বাজিলে চোৱা, এতিয়া কেইটা বাজিলে চোৱা, এতিয়া বাজিলে 11টা বাজিলে, দেখিলা? মই পায়সে খোৱা নাই। তুমি নাই অহা, পাপা নাই, সেইকাৰণে মই পায়স নাই খোৱা নাই।
এতিয়া মই নমু কৰি থৈছোঁ বোলা নমু চাই ল'বা সেই নমু দি থৈছোঁ আকৌ নমু কৰি লগে যোৱা মই যে তোমালৈ থৈ দিছোঁ এতিয়া পায়স খাই ল'বা দেই মই এতিয়া তুমি পায়স খাই ল'বা মোলৈ কি খিচিৰি আনিলা বা ইমান মৰম দেখিছা তোমাৰহে মোলৈ মৰম নাই জীয়েৰা ইমান ভাল পায় মোক অঁ মই যে নাই খোৱা তুমি অকণ খাই লোৱা নিয়মটো কৰি লোৱা একেবাৰে ৰৈ আছোঁ ৰুটি খাবা নাই সেইফালে হাই কৰি দিয়া আকৌ জীয়েকে শিকাব কেনেকৈ ভিডিঅ' কৰে যেতিয়া কেনেকৈ কৰি দিয়ে কেনেকৈ দেখাই দিয়াচোন পাপাক কৈ দিয়া ইমান বেয়া লাগিছিলে বেটি মোৰ ইমান মনত পৰিছিলে ন তোমালৈ পাপালৈও মনত পৰিছিলে মানে মই যোৱাগে হ'লে ভাল আছিলে ন সঁচাকৈ মই যে কেলৈ নগ'লোঁ মোৰ যাম বুলি ভাবিছিলোঁ ন একেবাৰে মই গুচি গ'লে আকৌ তোমাৰ সন্ধিয়া চাকি কোনে দিব সেইটো কাৰণে নগ'লোঁ ন নহ'লেতো গ'লোহেঁতেন হ'ব দিয়া আৰু মোলৈ যে বেটিয়ে নামঘৰৰ পৰা যে খিচিৰি লৈ আহিছে ইমান ভাল ছোৱালীও এয়া খিচিৰি নামঘৰৰ খিচিৰি পাপাই আনিলে তুমি আনিলা নিজে তুমি আনিলা ইমান মানে কি বুলি কওঁ মোক খাবলৈ কিন্তু বহুত মন গৈছিলে হে অঁ মই এতিয়া খাইছোঁ বেটি নাথাকিলে ঘৰত ইমান ঠাণ্ডা হৈ থাকে পায়সখিনি ভাল হৈছে তুমি মিঠৈ দিছিলে নেকি মিঠৈ দিছিলে নেকি তুমি খালা নাই খাবা নি অকণমান খাবা খাই দিয়া অকণমান খাই দিয়া মিঠাই নহয় মিঠৈ আপনি মিঠা খাবলে বিচারেন না তারপর মই এটা জাদু গেম চাবা মুগলি গলি এটা মই এটা থৈ দিছো যেন খা টেস্ট গাইস এটা মেকআপ কৰিম বলা কোনটো মেকআপ লম এটা মই এইটো লম ও মায়া এইখিনি কৰি ললে এইখিনি মই এইখিনি কৰিব নাজানো এইখিনি কৰিব মই ক'ত জানো কেনেকৈ লাগিছে ক'ব মোৰতো একো নাই ফুট হেৰি লগাবলৈ ফুট লগাইলোঁ এখন তাইক মানে কি ক'ব আৰু এতিয়া ৰাতি 12টালৈ প্ৰায় 10 মিনিট আছে আহি মানে তাই মানে মোক অবজেক্ট মোক বোলে তুমি ৰাধা বনাই নিদিলা আৰু এইবিলাক দেখিছেনে এইবিলাক হেনো তাই যে বগা ফুট লাগে মই বাৰু এতিয়া ক'ৰ ৰাতি বগা ফুট আনিম এতিয়া আৰু এয়া থুলমূলকৈ মই অকণমান যিবোৰ আছিলে এইবিলাকে কৰি আৰু তাইক এনেকৈ মোৰ শাৰী এখন আছিলে শাৰীখনকে এনেকৈ কৰি পিন্ধাই দিছোঁ আৰু উপায় নাই তুমি দূৰলৈ যোৱা অলপ মঙলচূত্ৰলৈকে পিন্ধিছে নহয় সেইটোও বুজি পায় দূৰলৈ যোৱা অঁ এতিয়া ধুনীয়াকৈ আহা খুজিয়ে গাব পৰা নাই ৰাধা মাতা আকৌ তুমি দিয়া চকুকেইটা বন্ধ কৰি দিয়া আমাৰ আইদেউজনী দিনত এইখিনি কৰিব নাপালে যে এতিয়া ৰাতি চাওকচোন 12টা বজাত এইবিলাক কৰি আছে তাই আকৌ এইফালে যা শ্ৰী কৃষ্ণ এক হাতে মোহন বাহি এক হাতে ৰাধা হ'ব
নহয় এতিয়া ব'লা 12টা বাজি পাৰ হ'ল শুব লাগে নহয় এতিয়া বেছি ভিডিঅ' নকৰোঁ কেলেকি 12টা বাজি যামগে ঘৰ চাই লওঁ এতিয়া মই ভগৱানক অকণমান হেৰি কৰিলোঁ বৰং দেখাই দিওঁ কেলেকি মোৰ 5 টকা বেছি নাই অকল মোৰ 2টা পইচা আছিলে মই এটা দিছিলোঁ আৰু পইচা খতম এতিয়া কৈ দিয়া আজি বেছি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা কিন্তু মই এটা কথা এটা ভাবি আছোঁ সেইটো কথা হয় মই না কাৰোবাক ফুট লগাম বিচাৰিছোঁ আপোনাৰ লগাই দিওঁ ওপৰলৈকে লগাই দিওঁ মই অকণমান গাইজ মানে মোৰ মায়ে না পিটিব গতিকে ভিডিঅ'টো দীঘল নকৰা তাই নাটাংকিব দেখিছেনে এইবোৰ কৰি বেটি নাযাবা চাকি জ্বলি আছে বেটি নাযাবা আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব এই ৰাতি যে তাই আহি পিনি ৰাধা বনিব বিচাৰিলে আৰু যেতিয়া বিচাৰিলে যেতিয়া সৰু ছোৱালী ন সেইকাৰণে ভাবিলোঁ নাই তাইক সজাই দিলোঁ পটাপট নিজেও তাই অলপ কৰি ল'লে গতিকে ভাল লাগিলে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই তেনেহ'লে আজিলৈ বাই বাই গুড নাইট ফুল লগাই দিওঁ বহুত দীঘল ভিডিঅ' হৈ যাব জান ৰখাই দিছ এতিয়া ইমান ধুনীয়া ফুলি চুৰিয়া পিন্ধিছে চব বাই বাই মই পাঞ্চিক বহুত ভাল পাওঁ পাঞ্চিয়ে মোক নেপালে বহুত খং কৰে তাই মোক বহুত ভাল পায় তাহাঁতি পাঞ্চিয়ে মোক ন মোৰ লগত থাকিব না আৰু এজনী যিচু মোৰ লগত যিচুৱে পাঞ্চিৰ লগত পাঞ্চিৰ লগত খেলিছিলে কৃষ্ণ তাই যিচুৱে কৃষ্ণ বজিলে আৰু পিহুৱে ৰাধা বনিলে পাঞ্চিয়ে ৰাধা বনিলে আৰু এইটো আমাৰ জানমণি বা